নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ উৎপল ফুকন ইউটিউব চেনেলটোলৈ। আজি আকৌ কেইটামান মই সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ। প্ৰথমে ক'ব বিচাৰিছোঁ, মই মোৰ বন্ধু নৱজ্যোতি ভৰালীক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইকেইটা প্ৰশ্ন যুগুতাই দিয়াৰ বাবে। মই বিশেষকৈ বেছিকৈ দিব নোৱাৰোঁ এই জেনেৰেল নলেজৰ প্ৰশ্নবিলাক যিহেতু বিচাৰিবলগীয়া হয় বহুত, আৰু টাইপিং কৰি অলপ লিখা মেলা কৰি অকণমান দেৰি হয়, গতিকে মই 2 এদিন দেৰি হয়, গতিকে আপোনালোকে তাৰ বাবে ক্ষমা কৰি দিব। মই আজি আৰু কেইটামান প্ৰশ্ন লৈ আহিছোঁ, তেনেহ'লে দেৰি নকৰি প্ৰশ্নকেইটা ডাইৰেক্ট চাওঁ ব'লক। প্ৰথমটো হ'ল, প্ৰথম অসমীয়া গদ্য লিখক কোন? ইয়াতে মই অলপ টাইমাৰ দি দিছোঁ, টাইম কাউণ্ট কৰাৰ পিছত আপোনালোকে যদি জানে তেনেহ'লে ভিডিঅ'টো প'ষ্ট কৰি তলত কমেণ্ট কৰি জনাই দিব পাৰে। টাইম আপ। উত্তৰটো হ'ল ভট্টদেৱ। 2 নম্বৰ কুৱেশ্যনটো হ'ল, প্ৰথম অসমীয়া নাট কোনখন? টাইম আৰু ষ্টাৰ্ট হৈছে। টাইম আপ। উত্তৰটো হ'ল ৰামবিজয়। দ্বিতীয়টো প্ৰশ্ন চাওঁ আহক। তৃতীয়টো প্ৰশ্ন হ'ল, অসমৰ প্ৰথমখন সংবাদপত্ৰ অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল? টাইম আৰম্ভ হৈছে। আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি কমেণ্টত জনাই দিব পাৰে যদি আগতীয়াকৈ জানে। সময় উকলি গৈছে। উত্তৰটো হ'ল শিৱসাগৰ। তাৰ পিছৰটো প্ৰশ্ন হ'ল, প্ৰথম কোচ ৰজাজনৰ নাম কি? টাইম ষ্টাৰ্ট। টাইম আপ। উত্তৰটো হ'ল বিশ্বসিংহ। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, কিমান চনত মহাত্মা গান্ধী বস্ত্ৰ নগৰী শুৱালকুছিলৈ আহিছিল? টাইম ষ্টাৰ্ট। টাইম আপ। উত্তৰ গ 1946 চনত, অৰ্থাৎ 1946 চনত। আপোনালোকে যদি ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই, লাইক এটা কৰি দিয়ক, আৰু প্ৰশ্নবিলাকৰ যদি উত্তৰ আগতীয়াকৈ জানে আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি কমেণ্টত জনাই দিব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, অসমৰ সৰ্বাধিক ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? টাইম ষ্টাৰ্ট হৈছে। টাইম আপ। উত্তৰ ক 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল, কিমান চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত হৈছিল? টাইম আৰম্ভ হৈছে। আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি কমেণ্টত জনাই দিব পাৰে, নহ'লে বা লাইক এটা কৰি কৈ দিব পাৰে যদি আপোনালোকে প্ৰশ্নটোৰ উত্তৰটো জানে। টাইম আপ হ'ল। উত্তৰটো হ'ল খ 1948। যদি আপোনালোকে প্ৰশ্নকেইটা জানে নিজে, তেন্তে লাইক এটা কৰি দিয়ক নিশ্চয়কৈ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, অসমীয়া উপন্যাসৰ সম্ৰাট কোন? উত্তৰ টাইম আৰম্ভ হ'ব, তাৰপিছত মই ক'ম। সময় পাৰ হৈ গৈছে। উত্তৰটো হ'ল ক ৰজনীকান্ত বৰদলৈ। 9 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ অমৰসিংহ বুলি কাক কোৱা হয়? আপোনালোকে কমেণ্টত জনাই দিয়ক যদি জানে। সময় পাৰ হ'ল। উত্তৰ ঘ আনন্দৰাম বৰুৱা। ক্ষমা কৰিব, ইয়াত 110 বুলি হৈ গ'ল, টাইপ কৰোঁতে ভুল হৈ গ'ল চাগে, আৰু ইয়াত অলপ যুক্তাক্ষৰবিলাক অকণমান দিগদাৰ হয়, গতিকে আপোনালোকে এইবিলাক বানানবিলাক শুদ্ধ কৰি ল'ব, নিজে চাই ল'ব। 110 নহয়, চৰি 10 হ'ব লাগিছিলে, মোৰ ভুলতে হৈ গ'ল। 110 কৰি ল'ব। 10 নম্বৰ শেষৰটো প্ৰশ্ন হ'ল, অসমৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? টাইম ষ্টাৰ্ট। টাইম আপ। উত্তৰটো হ'ল বোকাজান। আজি এইকেইটা প্ৰশ্ন আছিলে, মই কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আহিলোঁ সৰু সুৰা, আৰু আগলৈ দি যাব চেষ্টা কৰিম। আপোনালোকে যদি নতুন নতুন কিবা জানিব চেষ্টা কৰে বা আপোনালোকে যদি কিবা কিবি জানে, তেনেহ'লে কমেণ্টত জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব। নতুনসকলে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱাবিলাক ভিডিঅ' দি থাকোঁ, আৰু মই কিহৰ পৰা ভিডিঅ' দিওঁ সেইটো যদি গম পোৱা নাই, মোৰ চেনেলটো কি হয় গম পোৱা নাই, তেনেহ'লে মই আই বাটনত লিংকটো দি দিম, নহ'লে ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে সেইটোত গৈ মোৰ গোটেই চেনেলটো কিহৰ ওপৰত হয় চাই ল'ব পাৰিব। ধন্যবাদ।